Hello everyone, আজি এটা বিশেষ বস্তু বনাবলৈ লৈছো আৰু তাৰ কাৰণে মই লৈছো অকনমান শুকান গোবৰ আৰু এফালে লৈছো ধুনা কাপোৰ লং আৰু অকনমান নাইকলৰ বাকলি এয়া সৰিয়হ আৰু দুটা শুকান জলকীয়া আৰু এইখিনি বস্তু মই ভালকৈ গুটাই লৈ লৈছো আৰু ইয়াত আপোনাক আৰু এই গটেইখিনি বস্তু সাধাৰণতে নিগেটিভিটিৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এইবিলাক জ্বলালে সদায় ঘৰখনৰ সদায় ভাল হয় আৰু ইয়াৰ কাৰণে মই এটা মিক্সি জাৰ লৈ ললো আৰু জাৰটোত মই পটনতে নাইকলৰ বাকলিখিনি আৰু দুটা জলকীয়া আৰু শুকান গোবৰ আৰু ধুনা আৰু লং এইখিনি মই দি এটা মিহিকৈ পিচি লম আৰু এই দেখিছেনে ঢাকনিখন লগাই মই এইখিনি পিচি ললো আৰু এনেকৈ চালি লম এইখিনি আৰু এইখিনি মই এতিয়া মিক্সি জাৰত লাগি থকাখিনিও ভালকৈ মই এৰাই লম আৰু এইখিনি মই এতিয়া ভালকৈ চালি লম আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ প্ৰত্যেকটো ভিডিও নটিফিকেশনসমূহ পাই থাকিব আৰু মই এতিয়া বাকি থকা সৰিয়হ আৰু কাপোৰ এইকেইটাও ভালকৈ মিক্সিত পিচি লম আৰু এইখিনি গুড়া হৈ গৈছে পিচি ইয়াতে মই দি লৈছো আৰু মই ইয়াতে দিছো ঘিউ 1 চামুচ দিছো আৰু ঘিউখিনি দি মই এতে ভালকৈ খানি লম আৰু এইখিনি ভালকৈ খানি লোৱাৰ পিছত এতিয়া শুকান হৈ থাকিলে অকনমান মই পানী দিম আপোনালোকে পাৰিলে ইয়াতে অকনমান মৌ দিব পাৰে মই অকনমান পানী দি খানিছো আৰু এইখিনি মই এতিয়া ভালকৈ খানি লম আৰু এই দেখিছেনে এইখিনি একদম খানা এতিয়া হৈ গৈছে আৰু মন কৰিব যাতে পানীটো জুখতকৈ বেছি নিদিয়ে আৰু এইখিনি মই হাতেৰে এনেদৰে এতিয়া এটা শেপ দিম আৰু যি সকলে এনেদৰে ধূপবাতি ঘৰতে বনোৱা নাই তেওঁলোকে ধূপ ঘৰতে বনাব পাৰিব আৰু ইয়াত কপূৰ আৰু লং ঘিউ দিয়াৰ কাৰণে গোন্ধটো বহুত ভাল আহিছে আৰু এনেদৰে আপোনালোকে ঘৰতে বনাই জ্বলাব পাৰিব আৰু এনেদৰে হাতেৰে শেপ দি ল'ব আৰু এই শেপটো কেনেকৈ হাতত দিয়ে মইটো ভালকৈ দেখাই দিছো আপোনালোকে ভালকৈ চাই ল'ব এনেকৈ কৰিলে ধূপবাতিখিনি বহুত ভাল হ'ব দেখিবলৈ আৰু মোৰ এতিয়া প্ৰায় এইখিনি বনোৱা হৈ গৈছে আৰু এই দেখিছেনে কিমান ভালকৈ ধূপবাতি মই ঘৰতে বনাই তৈয়াৰ কৰিলো আৰু যি সকলে এনেদৰে বনোৱা নাই তেওঁলোকে আজিৰ ভিডিওটো চোৱাৰ পিছত ধুনীয়াকৈ ঘৰতে বনাব পাৰিব আৰু এতিয়া মই এইখিনি চালনী এখনৰ ৰ'দত শুকুৱাম আৰু এই শুকুৱাৰ পিছত দেখিছেনে এইখিনি কিমান ধুনীয়াকৈ জ্বলিছে আৰু আজি ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত